guys, good morning. আজি ভিডিঅ'টি আৰম্ভ কৰিছো ইয়া মেগী আৰু এফালে চাহ তো ৰাতিপুৱা উঠোতে অকণ দেৰি হ'ল আৰু যাব লাগিব ডিউটিলৈ ইফালে বাহিৰত বহুত বেছি বৰষুণ দি আছে তো ভাবিছো ভাত খাবলৈ মন নাই মেগী অকণ বনাই খাই লওঁ তো এয়া মেগী ৰেডি হৈ গ'ল তো চাহো হৈ গ'ল এতিয়া খাম তাৰপিছত আপোনালোকক দিনটো যেহেতু বহুত বেছি বৰষুণ আৰু হয়তো বানপানীও আহিব পাৰে ঠিক নাই কাৰণ ইমান একেলেঠাৰিয়ে গোটেই এই 3 দিন ন কণ্টিনিউৱাছলি বৰষুণ দিয়ে আছে এতিয়াও মানে ৰাতিটো আৰু ৰাতিপুৱাৰ পৰা মাৰিয়ে আছে মানে বৰষুণ তো আপোনালোকক দিনটো কেনেকৈ ডিউটি যাওঁ কি কৰোঁ আপোনালোকক দেখুৱাই গৈ থাকিম প্লিজ ব্লগটো শেষলৈকে চাব আশা কৰোঁ ভাল পাব তেতিয়াহ'লে বলক মেগী খাই লওঁ ফটাফট চাহ খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ চাৰিওফালে পানী আৰু পানী কেৱল পানী বগা বগা মজা লাগিছে কিন্তু দেই মজা নালাগিলেও আহিব লাগিব যিহেতুকে কৰ্তব্য ন ডিউটি কৰিবই লাগিব আৰু আছে আজি আমাৰ ভেকচিন আছে মাতিবই লাগিব অকণমান দেখুৱাব আৰু কৰি আহিছোঁ ডিউটিৰ পৰা ঘৰ আহি পালোঁ আৰু এয়া অৱস্থা চাওকচোন আপোনালোকে তো বোলক কাপোৰ চাপোৰ চেঞ্জ কৰি আপোনালোকক লগ পাই আছোঁ অলপমানতে হেৰি টাইট লাগে আর কোনো বন্ধ হবে না সব পানি লেখছিল না বুঝতে গরম কি টাকা পাবো আলা পানি গুলো দিবি তুমি আমার বড় গুলো তো আপনি না উলাই আছে মুদ্দু বুজি গৈছে আমি মানে কি হৈছে যাওতে হেৰি কি বুলি কয় হেলমেটটো মাৰিব পাহৰিলো তাৰ কাৰণে ইয়া চুলি দুলি ভিজি অৱস্থা নাই হে গাইজ এতিয়া বাজিছে গধূলিৰ কেইটা 6টা বাজিব 10 মিনিট আৰু মই টোপনিৰ পৰা উঠিছোঁ জাষ্ট আৰু তেতিয়া মানে যে ডিউটি গ'লো বৰষুণত বেছিকৈ তিতা নাই বাৰু বৰষুণত কাৰণ ৰেইনকোট আছিলে ন তথাপিও মূৰটো বহুত বেছি বিষালে তাৰপিছত আহিয়ে ভাত খাই শুই দিলোঁ আৰু ভিডিঅ' কৰা নহ'লগৈ আপোনালোকক যি অকণ দেখুৱালোঁ ড্ৰেছ চেঞ্জ কৰা ৰেইনকোটটো তো সেইখিনিয়ে আৰু এতিয়া ভাবিছোঁ আপোনালোকক অকণমান আমাৰ মানে মোৰ ঘৰৰ পিছফালৰ ঠাইটুকুৰা অকণ দেখুৱাওঁ কাৰণ ইমান বেছি পানী হৈছে নহয় জানো আৰু আপোনালোকক এটা কথা কৈ লওঁ এইকেইদিন আপোনালোকে প্লিজ পানীবিলাক গৰম কৰি উতলাই ঠাণ্ডা কৰিহে খাব কিয়নো এনেকুৱা বতৰত ন আৰু কি ঠাণ্ডা পানী খালে বেমাৰ হ'ব আৰু লগতে আপোনালোকে
যিবিলাক পানী পৰাপক্ষত মানে কি জমা কৰি নথব আৰু যেনে ধৰক বৰষুণ দিলেতো পানী জমা হ'বই, কিন্তু আপোনালোকে যেনেকৈ ধৰক পুৰণা টায়াৰ বা নাৰিকলৰ খোলা এইবিলাক মানে আপোনালোকে বাহিৰত নথব, য'ত নেকি আপোনালোকে পানী জমা হৈ হৈ তাতে মহে কণী পাৰিব, যাৰ ফলত মেলেৰিয়া হ'ব পাৰে। তো আপোনালোকে এইখিনি মানি চলিব আৰু কাৰণ যিহেতুকে এইকেইদিন মেলেৰিয়া, ডেংগু, ডায়েৰিয়া এনেকুৱা ধৰণৰ বেমাৰ হয় যেতিয়া বানপানী হয়, আচলতে পানীৰ কাৰণে হয়। তো আমি খোৱা লোৱাটো ভালকৈ খাব লাগিব, পানীৰ পৰা যিহেতু এইবিলাক বেমাৰ হয়। আৰু চৌহদটো অলপ চাফাকৈ ৰাখিব লাগিব। চাফা বুলি ক'লে বৰষুণ দিলেতো এনেও মহে বেছিকৈ কণী পাৰে, তাৰ কাৰণে আমি যিমান পাৰোঁ মানে পলিথিন চলিথিন এনেকুৱা জাতীয় বস্তু আমি লগে লগে পুৰি দিয়াই ভাল, মানে ছাইডত নথোৱাই ভাল। আৰু নাৰিকলৰ খোলা বা গাড়ীৰ টায়াৰ চায়াৰ এইবিলাক। তো আৰু বলক এতিয়া আপোনালোকক মই আমাৰ পিছফালৰ পৰিৱেশটো দেখুৱাওঁ। আৰু এওঁ নাই, মানে এওঁ এতিয়া গৈছে মানে চকলে, মানে অলপ ওলাই গৈছে আৰু দিনটো। আৰু এটা কথা, দৰং ডিষ্ট্ৰিক্টতো আজি কালি পৰহি 19 তাৰিখলৈকে বন্ধ দিছে স্কুল কলেজবিলাক, প্ৰাইভেট আৰু গভৰ্ণমেণ্টটো গোটেইখিনি। আৰু কামৰূপতো শুনিছোঁ বন্ধ দিছে বোলে আজি কালি পৰহি, মেবি 3 দিন। আৰু আমাৰ কিন্তু বন্ধ নাই, যিহেতুকে আমি কেনেকৈ বন্ধ পাম? আমাৰ যদি হস্পিটেল বন্ধ থাকে, চাব চেণ্টাৰ বন্ধ থাকে, বা যিকোনো PHC বন্ধ থাকে, তেতিয়াহ'লে আমাৰ বেমাৰটো মানুহৰ বন্ধ নাথাকে, বেমাৰ যেতিয়াই তেতিয়াই হ'ব। তো আমাৰ ছানডেও নাই, এনেও বন্ধও নাই, বানপানী হ'লেও নাই, তো আমি ডিউটি যাবই লাগিব। তো আপোনালোকক অকণমান আমাৰ পিছফালৰ পৰিৱেশটো দেখুৱাওঁ, য'ত নেকি আগতে চাবিপাত বিচাৰি লওঁ ৰ'ব, যিহেতুকে মই তলা মাৰি থৈ পিছফালত আহোঁতে তলা মাৰি থৈছোঁ। আৰু মোৰ মনটো খুব বেছি বেয়া লাগিছিলে, কিয় জানেনে? তেতিয়া পানী সোমালে নেকি মোৰ মোবাইলটোত, তেতিয়া যে মই ভিডিঅ' কৰিলোঁ নহয়, পানী সোমালে চাগে, যাৰ ফলত মানে চাৰ্জ নলয় মোবাইলটোৱে। এতিয়া চাৰ্জ নল'লেতো মোৰ টেনশ্যন হৈ গৈছে দেই, মোবাইলটোত চাৰ্জ নল'লে কি হ'ব? তো আপোনালোকক অকণমান আমাৰ পিছফালৰ পৰিৱেশটো দেখুৱাওঁ। বহুতে জালো পাতিছে দেই, তো জাল পাতি থৈ গৈছে মানে মাছৰ কাৰণে, যিটো পানী বহুত মাছ লাগিব ন এইকেইদিন। তো আৰু মোৰ কাপোৰবিলাক চাওক, চব এনেকৈ ৰাখিছোঁ, উপায় নাই ন, নুধুলেও নহয়, ডেইলি পিন্ধি যোৱা কাপোৰবিলাক। আৰু এইফালে নুশুকাই, এনেকৈ ৰাখি দিছোঁ। আৰু আপোনালোকক মোৰ পিছফালৰ পৰিৱেশটো অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ, বলক। জোখে উঠে নেকি? এয়া খুব পানী হৈছে। আপোনালোকক বেক কেমেৰা কৰি মই দেখুৱাম ৰ'ব পিছফালৰ অংশটো। এয়া গোটেই পানী, ৰ'ব। এয়া চাওকচোন কেনেকুৱাকৈ পানী হৈছে, আপোনালোকক জুম কৰি দেখুৱাইছোঁ মই। এয়া ভৰিটো ধুই লওঁ। আৰু কি জানেনে, এইকেইদিন পানীৰ কাৰণেও মানুহৰ খেতি বাতিও নষ্ট হ'ব ন। এই যে খেতি কৰিবলৈ কঠীয়া ৰুইছে বহুতে ন, মানে ধান চিটাইছে, কঠীয়া গজিবলৈ ন, খেতিৰ দিন আহিল যিহেতুকে। কিন্তু কি কৰিব, খেতিয়ে নহয়, বানপানী গোটেইবিলাক হেৰি হৈ গৈছে। তো কি কৰিব, প্ৰাকৃতিক দুৰ্যোগ আহিছে যেতিয়া, আমি এই সময়ছোৱাত আমি নিজকে মানে আৰু ষ্ট্ৰং কৰিব লাগিব, ষ্ট্ৰং কৰি ৰাখিব লাগিব। যাৰ যি কাম কৰিবই লাগিব নহয় জানো, আমিতো কৰিবই লাগিব। তো সেয়াই আৰু, ভগৱানে যি কৰে তাৰ ওপৰত এৰি দিব লাগিব, প্ৰে কৰিব লাগিব, যাতে বহুত বেছি কিবা ভয়ংকৰ একো নহয়।